তো নমস্কাৰ বন্ধুসকল, আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পাব বুলি। তাৰ পাছত এয়া লৈ ল'লোঁ অলপ পানী দিয়া ভাত, অলপ মেৰিনেট কৰি ল'লোঁ মই এনেকৈ। তাৰ পাছত দিলোঁ এটা পিঁয়াজ আৰু বিলাহী দি দিলোঁ লগত। তাৰ পাছত এয়া পূৰা ব্ৰইলাৰ মাংস খৰিকাত দিয়া। তাৰ পাছত আহি গ'ল ধনিয়া পাত্তা। তাৰ পাছত আহি গ'ল আৰু এটি পিঁয়াজ। তাৰ পাছত আহিলে চিকেন ভাজি অলপ, তাতে আজি দিওঁ বাপেকে খাই কেনেকুৱা লাগে। আৰু খাটি সৰিয়হৰ তেল অলপ দি ল'লোঁ লগত। এইখনি আমাৰ থালিখনি। তো বন্ধুসকল, আৰু বেছি লেকচাৰ মাৰি নাথাকি খানাটো ষ্টাৰ্ট কৰি দিওঁ। আজি একদম সুদাই নিকাই খাইছোঁ, আৰু সুদাই নিকাই মানে একদম সুদাই নিকাই আৰু। তো আপোনালোকে চাই থাকক, যদি ভাত নাই খোৱা ভাতৰ থালিটো লৈ লওক। अच्छा নাম্বাৰ 1 পানী তিয়াই কেতিয়াবা আপুনিও ভাত খাব, বহুত মজা। बहुत मजा टेस्ट হৈছে কিন্তু আজি। এইডোখৰ হৈছে বিগ চিকেন। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। কি টেষ্টি মাছ মাংস খোৱালোঁ, একদম খানাটোহে বেছি টেষ্টি লাগিছে। পানী তিয়া ভাত খাবাহে খাবা, ঘৰত ট্ৰাই কৰি চাবা একবাৰ।
দেই মই